যে প্ৰত্যেক বছৰতে প্ৰভু ভগৱন্তৰ পবিত্ৰ ভাদ মাহ পালনৰ কাৰ্যসূচী সত্ৰ নামঘৰ সমস্ততে উদযাপন কৰিছে। যুৱক যুৱতী আইসকল কণ কণ শিশুসকলেও কলা কৃষ্টি ৰক্ষাৰ্থে দিহানাম নেগেৰা নাম পৰিৱেশন কৰিছে। এটা কথা হৈছে নেগেৰা নাম আৰু দিহানাম কণ কণ শিশুসকলেও যৎপৰ নাস্তিক চেষ্টা কৰিছে আৰু আমি বৰ সুখী হৈছোঁ যে এই চেষ্টাৰ ফলতে আমি যোৱাৰ পিছতো গুৰুজনৰ আদৰ্শ ৰক্ষা কৰিবলৈ সক্ষম হ'ব।